শুনিছেনে? কোৱা। যোৱাকালি বিষ্ণুহঁতৰ ফ্ৰিজটো চালোগৈ নহয়। ইমান ধুনীয়া ফ্ৰিজ, ইমান ডাঙৰ ফ্ৰিজ। মই জীৱনৰ সেনেকুৱা ফ্ৰিজ দেখা নাই। ইমান ভাল লাগিছে আৰু ইমান ফেচিলিটি আছে মানে অ' মাই গড, মই কি ক'ম মানে মই আপোনাক প্ৰকাশ কৰিব নোৱাৰোঁ। ইমান ভাল লাগিছে মোৰ ইহঁতৰ ফ্ৰিজটো দেখি। পিছে তেনেকুৱা এটা আমাৰো আনিবচোন। কি? এইটো একমাহো হোৱা নাই আৰু এটা কিহৰ কাৰণে? এইটো সিহঁতৰ নিচিনা নহয় নহয়। এইটো সিহঁতৰ নিচিনা নহয়, সেইটো কি কথা হ'ল? যিয়ে নহওক মোক লাগিবই সেনেকুৱা ফ্ৰিজ এটা। তুমি চবৰ লগতে কম্পেয়াৰ কৰি কিনে কিহৰ কাৰণে এনেকুৱা কৰি থাকা হে? এই মাৰটো বাইদেৱে কোনে ফোন কৰিছে বাৰু? মা দেখোন। মা কোৱা। हेलो ফোন করলি কেন তই? আর তো আমার পয়সা কিটা করে দিবি? পয়সা নিয়ে আমার খবর থাকে আর পয়সা করে দিয়ে আমার খবর নাকি আমার পয়সা দেবো ননসেন্স রং নাম্বার কাটলি কাটলে সাবি কিন্তু ফোন না কাটলে হেৰি শুনিছেনে? কোৱা। ফ্ৰিজ আৰু নহয় হে, মাৰ ফোন আহিছিলে। মাৰ ফোন আহিছিলে? কিয়? আমাৰ বিয়া ঘৰ দিয়া পুৰুষজন বোলে আজি ঢুকাল। সি ঢুকাল? শুনি ইমান বেয়া লাগিছে মোৰ। তোমাৰ বেয়া লাগিছে? দুখ লাগিছে। কিন্তু মোৰ বহুত ভাল লাগিছে। কি ক'লে আপুনি? ইমান দেৰিকৈ কিয় ঢুকাল? যিয়ে নহওক ৰাতিপুৱা তুমি যে ভাল খবৰটো দিছা মোৰ বহুত ভাল লাগিছে। বেয়া কৰ্মৰ ফল এদিন হ'লে পাবই। আজি সি পাই গ'লে। মোৰ ইমান ভাল লাগিছে মানে আজি মোৰ ঘৰত পাৰ্টি হ'ব, পাৰ্টি। তুমি কি খাবা? বৰ্তমানে মাংস খাবা। আপুনি এনেকৈ কৈছে। আজি মোৰ ঘৰত পাৰ্টি। এইখিনিও কাটি দিব, নহ'লে কিহেৰে বনাম মাছ মাংস? কাটিম জানো, কিয় নাকাটিম? তোমাক সহায় নকৰি মই কাক সহায় কৰিম? মিঠাতেল নাই, মিঠাতেলো আনিব। আৰু গৰম মছলা আনিব। মিঠাতেল আনিম, গৰম মছলাও আনিম, আৰু তুমি ভাল পোৱা লিভাৰো আনিম। আৰু তুমি ভাল যে পোৱা আৰু মাছৰ কণী। মই তোমাৰ লগত আকৌ ধেমালিহে কৰিছিলো, তুমি আকৌ কথাটো চিৰিয়াছকৈ ল'লা। সেইকাৰণে মৰমতে খুচা দিলা আৰু মোক। মই জানো তুমি মোক বহুত ভাল পোৱা বুলি। মই তোমাক ভাল পাওঁ। তেল মাৰিব আহিছে। জান মই তেল মৰা নাই জান। কি হ'ব